এয়া মেকআপ ৰুম লগতে ইয়াতে ড্ৰেছ চেঞ্জ কৰা হয় মন কৰক এইজন অভিনেতালৈ এয়া পাইজামাৰ তলত তেওঁৰ লং পেণ্ট মন কৰক আপুনি দুটা তিনিটা লং পেণ্ট একেলগে পিন্ধে যে তাৰ কাৰণটো কি এয়া চাওক তেওঁ কেনেকৈ নিজৰ বস্ত্ৰ বিসৰ্জন কৰিছে এয়া চাওক দুটা দুটা পেণ্ট পাইজামাৰ ভিতৰত আকৌ লং পেণ্ট আপোনাৰ ফিটিং নহয় নেকি বাৰু থাকিলে এনেকুৱা ব্যৱস্থা কৰোঁ যিটো মই থিয়েটাৰত মানে গ'লে কৰিম কোনোবাই নাজানে টেকনিকটো শিকি ল'ব মোৰ পৰা ধন্যবাদ আচলতে চাওক মন কৰক তেওঁৰ চেহেৰাটোলৈ আৰু দেখা পাইছে তেওঁৰ ফিটিং নহয় আচলতে পেণ্টবোৰ তেওঁ আমি জনামতে দুটা তিনিটাকৈ লং পেণ্ট পৰিধান কৰে আৰু এতিয়াও তেওঁৰ এই জিন্স পেণ্টৰ তলত আৰু এটা পেণ্টটো আছে এচা তেওঁ মুখ লুকুৱাবলৈ চেষ্টা কৰিছে এই মানে টৰ্চাৰত তেখেতে মুখ ঢাকিবলৈ বাধ্য হৈছে আপুনি ঘূৰাই দিয়ক এই ফানবাকাৰ আৰু ডাফিচৰ কাৰণে সদায় মুখ ঢাকি চলিব লাগে কিবা খাই থাকিলেও চাদা মলি থাকিলেও ৰক্ষা নিদিয়ে মন কৰক কি কৰি আছে তিনিজনে একেলগে এয়া অপকৰ্ম এয়া কি হৈ আছিলে বাৰু আমি জানিব পাৰোঁনে আপোনাৰ কোনো সংযত অৱস্থা উদ্ধাৰ কৰা হৈছে এইবিলাক কি কৰি আছিলে এইটো ফানবাকাৰ হয় আপুনি কি কৰি আছে জানিব পাৰে নেকি আপোনাৰ এজন মানে ভাল অভিনেতা বুলি আমাৰ অসমৰ ৰাইজে আপোনাক চিনি পায় কিন্তু এই মুহূৰ্তত আপোনাৰ কি 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 হৈছিলে এইবিলাক তাৰমানে আপুনি মুখখন দেখুৱাওকচোন আমাৰ ৰাইজক ছাৰ আপোনাৰ মুখখন দেখুৱাই দিয়ক আমাৰ ৰাইজে আপোনাৰ মুখখনে বচাব বিচাৰে আপুনি মুখখন কিয় লুকুৱাইছে চাম এয়া মন কৰক এইজন অভিনেতা